নিশ্চয় এইটো ৰাইজে আশীৰ্বাদ কৰা উচিত। মোবাইলত ইউটিউবত ফেচবুকত নিউজত চালে গম পাবা। আজি ৰাতিপুৱা হঠাৎ গছৰ পুলি ৰুই থাকোঁতে হঠাতে ঢুলি পৰিল। বৰ্তমান নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে, ICUত। বৰ্তমান আমি ৰাইজে আশীৰ্বাদ কৰোঁ আমাৰ হিয়াৰা মথু সাৰ্থক জুবিন গাৰ্গ আমাৰ মাজত পুনৰ উভতি আহক। তেওঁ আমি মৃত্যু হোৱাটো নিবিচাৰোঁ। জুবিনদাৰ এটি ভক্তিমূলক গীত চিনাকি মন এলবামৰ একেডাল বাহকে ইনিচ পৰিব মাজছে ফচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব, চাৰিজন মানুহে কান্ধত তুলি নিব নৰ ঘাটলে বুলি মোৰ মনায়ৰ ঘাটলে বুলি। দেহৰ ভৰসা নাই বুজিছানে নাই, দেহৰ ভৰসা নাই বুজিছানে নাই। আজি হাঁহি আছো ক'বতো নোৱাৰো, আজি হাঁহি আছো ক'বতো নোৱাৰো। কালি বাকী আছে হাই কপালতে, কালি বাকী আছে হাই। হেল্ল' 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 তিনি দিনতে তিলনি পাতিব, 10 দিনতে দহাকাজ কৰিব। গাঁৱৰ জ্ঞাতি মাতি, গাঁৱৰ জ্ঞাতি মাতি 43 চুকতে আয়ে কান্দি ৰব, 43 চুকতে আয়ে কান্দি ৰব। কোনকে নি গ'ল বুলি মোৰ মনায়, কোনকে নি গ'ল বুলি। দেহৰ ভৰসা নাই বুজিছানে নাই, দেহৰ ভৰসা নাই বুজিছানে নাই। আজি হাঁহি আছো ক'বতো নোৱাৰো, আজি হাঁহি আছো ক'বতো নোৱাৰো। কালি বাকী আছে হাই কপালতে, কালি বাকী আছে হাই। হেল্ল' 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 আমাৰ বৰ্ণালীৰ হাজবেণ্ডে ইচ্ছা কৰিলে অকমান চাহ খুৱাব পাৰে। হাতৰুৱে কোন বখানিব বংশ কুতুমে
সকলো টুকিব আৰু ঘূৰি নাহো বুলি আৰু ঘূৰি নাহো বুলি তুলসী তলতে চাকি জ্বলাব তুলসী তলতে চাকি জ্বলাব চিকিমিকি গধূলি মোৰ মনায় চিকিমিকি গধূলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো